নিৰ্বাচনত ইউ.পি.এলে নিজাববীয়াকৈ বৰ্তমানত মানে থিয় দিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ বা যাতে এলায়েন্সৰ প্ৰশ্ন হয় এইটো ফেব্ৰুৱাৰীলৈকে এটা সময় আছে যিহেতু কি হয় আমি চাম একো নহ'লেও অকলে হ'লেও আমি থিয় দিম কাৰণ ইউ.পি.এল দুৰ্বল দল নহয় যোৱা 2020 চনত যেটো BTC নিৰ্বাচন হৈছে ভোট শ্বেয়াৰ যদি দেখা যায় 6,17,000 এনেকা ভোট আমি পাইছোঁ সেইটো অৰ্গানিক একেবাৰে কমিটেড ভোট মানে ইউ.পি.এল কোনো এটা মানে ৰাজনৈতিক গেম বা খেলৰ কাৰণে এনেকৈ ভোটবিলাক কমিও যোৱা নাই বাঢ়িও যোৱা নাই আৰু BPFৰ তুলনাত যদি দলগতভাৱে কমিটেড ভোটৰ সংখ্যা যদি হিচাপ কৰা যায় ইউ.পি.এলতকৈ বেছি কাৰণ BPFে আমাতকৈ বহুত বেছি পাইছিল যদিও এই সময়ত এটা হাৱা আহিছিলে যে BJPৰ লগত থকা ইউ.পি.এলক এটা জনগোষ্ঠীৰ মানুহে ভোট দিব খোজা নাছিল আৰু তেওঁলোকে ধামধুমভাৱে BPFক ভাল পাওক নাপাওক কিন্তু BJP আৰু তাৰ এলায়েন্স পাৰ্টনাৰক হৰুৱাবৰ কাৰণে মানে তেওঁলোকে ভোট দিছিলে এইটো এটা জাপি দিয়া ভোট এতিয়া পৰিস্থিতি সলনি হৈ গ'ল এই কাৰণে ইউ.পি.এল সবতকৈ আগত আছে ভোট শ্বেয়াৰত এতিয়াও মানে আমি ভয় খোৱা নাই আমি অকলে হ'লেও খেলিবলৈ ৰাজি চিন্তা চৰ্চা কৰি আছে য'ত য'ত সম্ভাৱনা আছে যেনেকৈ আমাৰ নতুনকৈ এৰিয়া সোমাইছে শোণিতপুৰ বিশ্বনাথৰ পৰা এইবিলাকত কৰা যায় নেকি বাকী মানে আমি তেনেকৈ দাবীও আহি আছে যেনেকৈ চাউথ বেংগৰ পৰা দাবী আহি আছে ব্ৰহ্মপুত্ৰ মানে দক্ষিণ অঞ্চলৰ পৰা যে ইউ.পি.এলে কেণ্ডিডেট দিব লাগে যদি ভায়েবল এনেকৈ ব্যক্তি বা এৰিয়া পায় তেতিয়া আমি নিশ্চয় বিবেচনা কৰিম মিত্ৰতা সম্পৰ্কে মই এতিয়া নকওঁ কাৰণ ইউ.পি.এল অকলে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে কাম কৰি আছোঁ কাৰণ আমি মিত্ৰতা লৈ পেলাই এতিয়া আলোচনা কৰাটো মানে উচিত নহ'ব মানাহ নতুন সমষ্টি মানাহত আপোনালোকে প্ৰাৰ্থিত্ব দিব না নাই মানাহ BTCৰ অধীনতে BTCৰ আমি এতিয়ালৈকে লক্ষ্য আছে 15টাতে আমি ইলেকশ্যন খেলিম মানাহো তাৰ পৰা বাহিৰত নহয় পিছত কি হয় আমি অগত্যা যদি কোনোবা দলৰ লগত এলায়েন্সত যাব লগা হয় তেতিয়া সেই দলৰ চৰ্তবিলাক কি হ'ব তেওঁলোকৰ সিদ্ধান্ত কি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মানাহটো এতিয়া মানে ইউ.পি.এলৰে এটা ফ'কাছ হিচাপে আছে